পানের কথা শুনিবৰ মন যায় থাকিবাৰে সঁচাকৈ মোৰ কনে গৈ মই আহিবে বুলি তুমি বাটে গুণাসুতিৰে পানত বহি মোৰ জংকি পানের কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কনে গৈ মই আহিবে বুলি তুমি বাটে আসিনায়ন মানে কি ও বনবী আসিনায়ন মানে হল পুকুরে মরম তুমি যদি বুঝি মরেছে নাকি আসিনায়ন মানে হল পুকুরে মরম তুমি যদি বুঝি মরেছে নাকি বাজি থাকিবা তুমি মোৰে বুকুটো পাহৰিব নোৱাৰিম মই সঁচাকৈ ৰাগিয়া পগৰ লাগিছে যে বেয়াকৈ মেটি হৈ মোৰ কনে গৈ বাজি থাকিবা তুমি মোৰে বুকুটো পাহৰিব নোৱাৰিম মই সঁচাকৈ ৰাগিয়া পগৰ লাগিছে যে বেয়াকৈ মৰমৰ চিৰণি চাদৰ দিবলে আহিবা চেনাই হয় মোৰে লগতে মৰমৰ চিৰণি চাদৰ দিবলে আহিবা চেনাই হয় মোৰে লগতে আসিনায়ন মানে কি ও মৰমী আসিনায়ন মানে আসিনায়ন মানে গ'ল মুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইটি আই প্ৰেমনা মানে কি ও মৰমী লুইতে দিও যায় মই তোমালৈ যাওঁ আই প্ৰেমনা মানে গ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ আই প্ৰেমনা মানে গ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ আই প্ৰেমনা মানে গ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ That was one. জুবিন দা মই গম পোৱা নাছিলো ইমান যে ফিটিং আছে ইমান ঠাকুৰ বাট দিয়া নাই আজিৰ পে ডিলিট আইছে টেপ গ্যাস্ট্রিক ঠিক আছে নামটো গম পাই গলো মই ইয়াক বোলে লগৰবিলাকে গ্যাস্ট্রিক বুলি মাতে মই দিগন্তক মাতিছো দিগন্ত ভাৰতী মোৰ বহুত গান দিগন্তই লিখিছে ভাল ভাল গান আৰু আমি প্ৰায় 2-3 হাজাৰমান গানত একেলগে কাম কৰিছো দিগন্তৰ মই যোৱা 25 বছৰে আৰু অলমোষ্ট আমাৰ দুইটাৰে চাগে একেলগে 25 বছৰ সম্পূৰ্ণ হ'ব এই বছৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী হওক গান ইণ্ডাষ্ট্ৰী হওক
দিগন্তই লিখা এটা গান মোৰ সুৰ ৰোমান কেছেটত আমি কৰিছিলোঁ। দিগন্ত মঞ্চলৈ মাতিছোঁ, আমি একেলগে গাওঁ সেই গান।